হাই গাইজ, আমি এতিয়া যাই আছোঁ মানে ভেলাঘৰ বনোৱাত আৰু গাঁৱতে ভেলাঘৰ বনাইছে সেইকাৰণে বেবী আৰু মই এতিয়া যাই না বেবী। আৰু এইটো হ'ল আমাৰ ওচৰৰে মন্দিৰ, এইটো বুঢ়া গোঁসাই বুলি কওঁ আমি, বহুত সৰুৰ পৰা মানে বুঢ়া গোঁসাই কওঁ, এনে শিৱ মন্দিৰ হয়। এতিয়া আমি আপোনালোক দেখুৱাই আছোঁ ভেলাঘৰৰ কেনেকৈ বনাইছে ফাগুন মাহত। আৰু এইটো হ'ল ৱাটাৰ চাপ্লাই, এইটো আৰু গাইজ এয়া চাওক মানে এয়া পাৰ্ক, এয়া মানে বহুত ধুনীয়া লাগিছে বনাই আছে। আৰু কাই বনাই আছে আপোনালোক দেখুৱাই আছোঁ। এয়া হ'ল ভেলাঘৰ, এইটো হ'ল ভেলাঘৰ। আৰু মানে ইফালে ইফালে বনাই আছে, চাই আছোঁ ক'ত ক'ত কি বনাই আছে। বেবী কেনেকা লাগছে? ভাল লাগছে না? আৰু বেবী লাজ কৰি আছে। আৰু এয়া পুৰা ডেক'ৰেশ্যনৰ মেইন মাষ্টাৰ মাইণ্ড পচন্দ, পুৰা মানে কামত ব্যস্ত হৈ আছে, কালি খানা খাব। আৰু গাইজ আহি পালোঁ মানে বেবী কেনে লাগিল চাই? ভাল লাগছে না? মানে ভালে লাগছে, কাৰণ যি গতিকে ইমান ট্ৰেইনিং নাই তথাপিও তাৰ মাজেদি বনাইছে, মানে বেছি দুইজন মানুহে বনাইছে, ওচৰৰ ঘৰৰ কাষৰে হয়, সেইকাৰণে মানে ইমান বেয়া লগা নাই, ভালে লাগিছে। আৰু যদি এনেকুৱা বনাই থাকে ভালে লাগিব। আৰু গাইজ মিনি ব্লগটো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।